নমস্কাৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'টোৰ জৰিয়তে মই ৰিভিজন চেপ্টাৰৰ অনুশীলনী R2 কুৱেশ্যন নম্বৰ 2 আলোচনা কৰিম। কুৱেশ্যন নম্বৰ 2 হৈছে তলৰ সংখ্যাকেইটা পূৰ্ণবৰ্গ নোহোৱাৰ কাৰণ কি? এই কুৱেশ্যনটো কৰাৰ আগতে আমি এই নোট দুটা জানিব লাগিব। নোট দুটা হৈছে সকলো বৰ্গ সংখ্যাৰ এককৰ স্থানত 0 1 আৰু 4 5 6 9 ৰে শেষ হয়। এইকেইটা হৈছে পূৰ্ণবৰ্গ সংখ্যাৰ ক্ষেত্ৰত আৰু বৰ্গ সংখ্যা কেতিয়া নহয় কোনো সংখ্যাৰ এককৰ স্থানত 2 3 7 8 থাকিলে সেই সংখ্যাবোৰ পূৰ্ণবৰ্গ সংখ্যা নহয়। ঠিক এই সূত্ৰটো এপ্লাই কৰি এই অংককেইটাৰ আনসাৰ আমি কৰিম। ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল চোৱা এই কুৱেশ্যনটো পূৰ্ণবৰ্গ সংখ্যা নোহোৱাৰ কাৰণটো হ'ব এইটো 7টো যে গতিকে এই সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ ইয়াৰ এককৰ ঘৰত 7 আছে। দ্বিতীয়টোৰ ক্ষেত্ৰত কি হ'ব? দ্বিতীয়টোৰ ক্ষেত্ৰত 8 আছে গতিকে 7928 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ ইয়াৰ এককৰ ঘৰত 8 আছে। ঠিক আছে 222 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ ইয়াত এককৰ ঘৰত 2 আছে। 640 সংখ্যাটো পূৰ্ণবৰ্গ সংখ্যা নহয় কাৰণ পূৰ্ণবৰ্গ হ'বলৈ সোঁফালে থকা 0 একেলগে থাকিব লাগিব মানে জোৰ হৈ থাকিব লাগিব দুটা থাকিব লাগিব বা 4টা থাকিব লাগিব। গতিকে এইটো পূৰ্ণবৰ্গ সংখ্যা নহয় 0টো জোৰ হৈ নথকাৰ কাৰণে। এতিয়া আমি আলোচনা কৰিম কুৱেশ্যন নম্বৰ 3টো তলৰ সংখ্যাকেইটা বৰ্গ কিমান হ'ব? আমি বৰ্গ নিৰ্ণয় কৰিম মানে স্কোৱাৰ কৰি দিম। 19ক স্কোৱাৰ কৰিলে কি হ'ব? 19ক বৰ্গ হ'ব 19 × 90 তো 19ক স্কোৱাৰ কৰিলে হ'ব 361। 37ৰ বৰ্গ একেই ইজি 37ক পূৰণফল কৰি দিব 37 × 37 তো এইটো পূৰণ কৰিলে আমি কিমান পাম 1369। 53ৰ বৰ্গ হ'ব 53 × 53 তো দুইটা পূৰণ কৰিলে পাওঁ 2809 পূৰণ কৰি চাইছিলোঁ তোমালোকে পূৰণ কৰি চাবা। 78ৰ বৰ্গ হ'ব 78 × 78 6084। ইয়ালৈকে একদম কুৱেশ্যন সহজ আছিল আমি কৰিছিলোঁ। এতিয়া আমি কুৱেশ্যন নম্বৰ 4টো চাওঁ আহা মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে বৰ্গমূল নিৰ্ণয় কৰা। এতিয়া মৌলিক উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি ইয়াৰ বৰ্গমূল নিৰ্ণয় কৰিম। প্ৰথমতে আমি এইটোক ছুটি নিয়মেৰে হৰণ কৰি লৈছোঁ 2 8 × 16 2 8 × 16 2 2 × 4 2 4 × 8 2 4 × 8 2 1 × 2 3 1 × 3 উকলিব 1 3 4 × 12 উকলিব 2 3 7 × 21 3 4 × 12 উকলিব 2 3 9 × 27 7 7 × 49। এতিয়া ইয়াৰ উৎপাদকবোৰ আমি কি কি পাইছোঁ 2 × 2 3 × 3 আৰু 7 × 7। গতিকে ইয়াৰ মৌলিক উৎপাদকত আমি বৰ্গমূলত দুটা সংখ্যাৰ পৰা এটা ল'ম তাৰমানে 2ৰ পৰা এটা 2 আহিব 3 দুটাৰ পৰা এটা 3 আহিব 7 দুটাৰ পৰা এটা 7 আহিব। ইয়াৰ বৰ্গমূলত তো গোটেইকেইটা পূৰণ কৰি চাওঁ এতিয়া 2 × 3 × 7 2 3 6 7 × 42 গতিকে 1764ৰ বৰ্গমূল হ'ব 42। 9216ও ঠিক সেইদৰে আমি ছুটি নিয়মেৰে হৰণ কৰিম। ছুটি নিয়মেৰে হৰণ কৰিছোঁ 2 4 × 8 2 6 × 12 2 0 × 0 2 8 × 16 2 2 4 2 3 × 6 2 0 × 0 2 4 × 8 2 1 × 2 2 1 × 2 উকলিব 1 2 5 × 10 2 2 × 4 2 5 × 10 উকলিব 1 2 7 × 14 উকলিব 1 2 6 × 12 2 2 × 4 উকলিব 1 ইয়াত 17 হ'ল 2 8 × 16 2 8 × 16। এতিয়া 2 1 × 2 2 2 × 2 4 × 8 2 4 × 8 2 7 × 14 2 2 × 4 2 3 × 6 2 6 × 12 2 1 × 2 2 8 × 16 2 9 × 18 3 3 × 9। এতিয়া ইয়াত 2 কেইটা পাইছোঁ আমি চাওঁ আহা 2 এযোৰ 2 যোৰ 3 যোৰ 4 যোৰ 4 যোৰ সৰি বহুত কেইটা পাইছোঁ হিচাপ কৰি চাওঁ আহা এযোৰ 2 যোৰ 3 যোৰ 4 যোৰ 5 যোৰ 5 যোৰৰ পৰা 5টা 2 আহিব 1 2 3 4 5টা ওকে আৰু এযোৰ 3 আছে 3ৰ পৰা আহিব 1 3 তো এই গোটেইকেইটা পূৰণ কৰিলে আমি পাম 96 গতিকে 9216ৰ বৰ্গমূল হ'ব 96। একেদৰেই আমি বাকীবোৰৰো আমি উলিয়াইছোঁ চোৱা 7 × 7 744ৰ বৰ্গমূল উলিয়াইছোঁ ছুটি নম্বৰ হৰণ কৰিছোঁ প্ৰথমতে 2 3 × 6 উকলিব 1 2 8 × 16 2 7 × 14 2 2 × 4 2 1 × 2 2 9 × 18 2 3 × 6 2 6 × 12 2 9 × 18 উকলিব 1 2 6 × 12 উকলিব
2 9 গুণ 18 সৰি 2 8 গুণ 16 2 4 গুণ 8 2 8 গুণ 16 2 4 গুণ 8 2 2 গুণ 4 2 4 গুণ 8 2 2 গুণ 4 2 গুণে 2 2 2 গুণ 4 2 গুণে 2 11 11 গুণ 121 2 কেইটা পাইছো আমি এটা দুটা তিনটা চাৰিটা পাঁচটা ছটা ছটা 2 পৰা আহিব তিনিটা 2 ঠিক আছে 11 দুটাৰ পৰা এটা 11 আহিব তো আমি কি লিখিম √1744 sorry √7744 is equal to 2 into 2 into 2 into 11 2 দুগুণ 4 দুগুণ 8 8 11 গুণ নষ্ট আছে গতিকে ইয়াৰ বৰ্গমূল হ'ব 88 এতিয়া কোৱেশ্চন নম্বৰ VIV 9801 ৰ বৰ্গমূল আমি এটুক 9 ৰে কৰিছো 9 গুণে 9 9 0 গুণ 0 9 8 গুণ 72 উকলিব উকলিব 8 তো 9 9 গুণ 81 ঠিক আছে এটু কৰিছো 9 গুণে 9 উকলিব 1 9 গুণ 18 9 গুণে 9 11 11 গুণ 121 ইয়াৰ পৰা 9 আহিব এটা আৰু 11 আহিব এটা তাৰ মানে 9801 ৰ বৰ্গমূল হ'ব 99 ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅটোত আমি কোৱেশ্চন নম্বৰ 4 লৈকে আলোচনা কৰিলো পৰৱৰ্তী ভিডিঅত আমি কোৱেশ্চন নম্বৰ 5 টো আলোচনা কৰিম তোমালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা আমি নতুনকৈ চেনেলটো আৰম্ভ কৰিছো গতিকে ভিডিঅ'বিলাক অলপ বেয়া হ'ব পাৰে আমি নেক্সট টাইমত আমি ভিডিঅ'বিলাক আমি আমাৰ স্ক্ৰীনত দেখুৱাবলৈ যত্ন কৰিম লাইভত ধন্যবাদ